নমস্কাৰ আজি মই বনাম পাস্তা পাস্তাটো সকলোৱে ভাল পায় স্পেশালি সৰু লৰা ছোৱালী বিলাকে বেছি ভাল পায় আজি মই দেখুৱাম কেনেকৈ বনালো আৰু এইটো মই ময়দাৰে বনোৱা নাই এইটো মই সুজিৰে বনালো আহক এতিয়া মই দেখুৱাম তাৰ কাৰণে 1 কাপ সুজি তাক মিক্সিত মাৰি এইটো সুজি আটা কৰি লম ফাৰ্ষ্ট আৰু এইখিনি সুজিৰ আটা হৈ গল ইয়াত এটা বৰ্তনত দি তাত নিমখ টেষ্ট অনুযায়ী আৰু এচামুচ তেল দি ভালকৈ এইখিনি মিক্স কৰি লম তেলখিনি আৰু নিমখখিনি তাত অকনমানকৈ মই তাত পানী দিম যাতে পানী বেছি নহয় কাৰণ ইয়াত বেছি নালাগে পানী অলপ টাইট হ'ব লাগে ডোটো তো অকনমানকৈ দি ভালকৈ মাৰি লম এইটো আৰু এইটো মাৰতে বহুত টাইম লাগে আৰু কমসে কম এইটো 15 মিনিট মাৰিবই লাগে তেতিয়াহে মানে পাস্তাটো ভাল হয় তো মই ইয়াত 15 মিনিট মাৰিছো এইটো সববৰে এইটো নাই হোৱা হলে গম পাব যেতিয়া মানে টানিলো দীঘল হৈ যায় তেতিয়া হৈ যায় আৰু এইটো তো এনেকৈ মোৰ এইটো ৰেডি হৈ গৈছে মই 14 মিনিট মান মাৰিলো এতিয়া এইটো মই 20 মিনিট থাকি থৈ দিম 20 মিনিট হোৱাৰ পিছত এইটো উলিয়ালো এইটো হৈছে এতিয়া বেলনা বাৰি এখন লৈ ইয়াত মই বেলিম আৰু এইটো বেছি মোটাও নালাগে আৰু বেছি পাতলো নালাগে তেনেকৈ বেলিব লাগে আৰু এইটো বেলি উঠি তাক সৰু সৰুকৈ কাটি তাক ডিজাইন দি আমি ইয়াক ৰদত কমসে কম 2 ঘন্টা 2.5 ঘন্টাৰ কাৰণে থৈ দিব লাগে এটো শুকুৱাৰ কাৰণে আৰু সুজিটো সোনকালে শুকায়ও যায় নাইবা ফেনৰ তলতো থব পাৰি একে কথা ফেনৰ তলত থলেও শুকাই যায় কিন্তু অলপ টাইমটো বেছি লাগে তো মই এনেকৈ সৰু সৰুকৈ কাটি ললো লৈ ইয়াত মাজত এনেকৈ প্ৰেছ কৰি দিলো এইটো ডিজাইনৰ কাৰণে আৰু আপোনালোকে বিভিন্ন ধৰণৰ ডিজাইন দিব পাৰিব এনেকৈ সকলোবোৰ মই বনাই লম আৰু সৰু সৰু টিকলা লাড্ডু বনাব পাৰে লাড্ডু বনালো যেতিয়া বইল হ'ব দিব পানী তেতিয়া ডাঙৰ হৈ যায় তো মই এনেকৈ বনালো মোৰ পাস্তা ৰেডি হৈ গল মই কমসে কম 2 ঘন্টা ৰদত থৈছো এইখিনি থৈ উঠি এই পাস্তাখিনি 2 ঘন্টাৰ পিছত এইটো ৰেডি হৈছে এতিয়া আমি বনাম তাৰ কাৰণে গৰম পানীত অকনমান নিমখ দি তেল দি ইয়াত পাস্তাখিনি দি দিম যাতে তেলটো এই কাৰণ দিয়া যায় যাতে পাস্তাখিনি এটা আন্তত লাগি নধৰে আৰু বইল হোৱাটো তেতিয়া গম পোৱা যাব যেতিয়া এইবিলাক বইল হৈ ওপৰলৈ উঠি আহিব তেতিয়া গম পাব যে এইটো ভালকৈ কুক হৈছে আৰু ইয়াৰ পানীখিনি পেলাই দি তাক আৰু ঠাণ্ডা পানীৰে এবাৰ ধুই তাত অকনমান তেল হানি তাক থৈ দিব পাৰে এনেকৈ থৈ দিলে মানে লাগি নধৰে তাইটো এতিয়া আমি বাকিখিনি ৰেডি কৰো পাস্তাৰ কাৰণে গাজৰ পিয়াজ পেপসিকাম আৰু এইটো আমি বিলাহী লৈছো আৰু সয়া সস আৰু টমেটো সস এইখিনিৰে আমি পাস্তাখিনি বনাম এতিয়া কেৰাহীত তেল দি পিয়াজখিনি ফ্ৰাই কৰিলো গোটেইখিনি সবজিয়ে ভেজিটেবল ইয়াত ফ্ৰাই কৰিম ফ্ৰাই কৰি লৈ এইটো খাবলৈ বহুত টেস্টি হয় আৰু সকলোৰে প্ৰিয় কিন্তু বাচ্চাবিলাকৰ বেছি প্ৰিয় হয় এনেকৈ বনাই দিব ঘৰতে আৰু ময়দাৰ মোমতকৈতো বহুতে ভাল হয় আৰু হেলদি হয় আৰু ইয়াত মই কণী একদমই ইউজ কৰা নাই কণী দিয়াও নাই এটো দেখা পাইছে তো মই সয়া সস 2 চামুচ আৰু এটা মই চামুচ ইউজ কৰা নাই মই এনেই বাকি দিছো আৰু টমেটোৰ সসও 3 চামুচ মান হ'ব এনেকৈ দি আৰু ভিনেগাৰ অকনমান কেইটামান দি এইটো পিয়াজ মই জাস্ট ফ্লেভাৰৰ কাৰণে দিছো পিছত ইয়াত সৰু সৰু টুকুৰা কৰি বইল আলু দিব পাৰে তেতিয়াও ভাল লাগে বাকি লাষ্ট পাস্তাখিনি দি কমসে কম 2 মিনিট মান লাৰি এইখিনি মোৰ পাস্তা ৰেডি হৈ গল এতিয়া আপোনালোকে এনেকৈ বনাব খাব আৰু মোক জনাব কেনে পালে এইটো সব পাৰে মোৰ পাস্তা ৰেডি হৈ গল আৰু বহুতে টেস্টি হয়
এনেকৈ বনালে মই অকণমান খাই চাম কেনেকুৱা হৈছে তো সঁচাকৈ বহুতে ভাল হৈছে ময়দাত খোৱাতকৈ আপোনালোকে এনেকৈ বনাই খাব আৰু মোৰ ভিডিঅ'টো লাইক কমেণ্ট ছাবস্ক্ৰাইব শ্বেয়াৰ কৰিব